ওরে দেখা তো তোমার বাপনে কি খালি মিয়া মিয়া করি থাকা এমন অপরাধ করিলে বুকেই যাবে ঢুকিয়া। তুমি কার হাত প্রদায়কে জুই জান দিয়া নতুনকৈ এটা গীত আহিছে আলতাফ হুছেইনৰ অসম তোমাৰ বাবেগৰ নেকি মিয়াক খেতি খোজা। একচুৱেলি খিলঞ্জীয়া মুছলিমৰ বিষয়ে একো কোৱা হোৱা নাছিলে। একচুৱেলি যোনখন বাংলাদেশৰ পৰা আহি এতিয়া দেখা পাই আছে আপুনি চুৰ ডাকাইত বহুতে প্ৰান্তে আমাৰ ইয়াতে একচুৱেলি হ'ল। তো বহুতে প্ৰান্তৰ পৰা বহুত চুৰ বা কিবা কিবি হৈ আছে, বহুত ঘটনা এনেকুৱা হৈ আছে। তো যিহেতু কেছ 50% বা 90% যদি আমি ক'ব যাওঁ মুছলিমৰ পৰা মুছলিম মানুহ ধৰা খায়। তো ইমানটো মই এতিয়া যদি ভিডিঅ' বনাওঁ একচুৱেলি এজ এ ইউটিউবাৰ মই ভিডিঅ' বনাওঁ যদি মোক ক'ব কিছুমান মানুহে কয় এই কি হিন্দু মুছলিম লাগি আছে বা এইটো জাষ্ট মই এইটো কোৱা নাই, জাষ্ট মই কৈ আছোঁ যে এনেকুৱা হৈ আছে ঘটনা। জাষ্ট এজ এ মই ইউটিউবত এক্সপ্লেইন কৰি আছোঁ। আৰু গানখন আপুনি শুনক, গানখন আলতাফ হুছেইনৰ গান হয়, নতুন গান। অসম মানে মিলি প্ৰীতি চলিবলৈ ঠিক আছে, মিলি প্ৰীতি চবৰে, কিন্তু যিহেতু দেখা পাই আছোঁ এটা দুটা কেছ নহয় বহুতে কেছ এনেকুৱা পৰি আছে। এতিয়া কথাটো চিটুৱেশ্যনটো চিৰিয়াছ হয়, একচুৱেলি বহুত চিৰিয়াছ।